बा रायजो राजा नोंथांमोन क'क्राझार कारिगाव मोनसे गिदिर एक्सिडेन्ट जादों। गारिखौबो सावनानै होनाय जाबाय आरो सासेयाथ' स्पट डेड जाबाय। बेनिफ्राय जायफोर माने इन्जुर जादों, जोखोम जादों, बिसोरखौ हस्पिटालाव एडमिट खालामनाय जाबाय आरो जोङो दा जाथायखौ मोनथिना मोनबाय। मानोना बे जाथाया ओरैबायदि माने निन्दनीय, माने मुगैथावना, माने जाय मानसिफोरा मावदों माने ओरैबायदि मुगैथावना हाबा मावदों, माने जुनार आखुनि आरोना। दा बे जाथायनि सायावनो लकेलनि सासे सुबुङा माने मोजाङै फोरमायदों आरो बेजों लोगोसे लकेल MLA जोंहा मानगोनां लरेन्स इस्लारि बिथाङा थानायाव थांदों, खबर लाहैदों, जाथाया माबायदि जादों, माबायदि जामारदोंमोन आरो मेडियानि सिगाङाव बिथाङा फोरमायदों, रोखायै फोरमायदों। नोंथांमोना भिडिअखौ नाय आरो खोनासङोब्ला हमनो हागोन आरो बुजिना मोनगोन। তো बिदिब्ला भिडिअखौ नायलांदो। ঘটনাটো শুনি পেলাই মই ইয়ালৈ আহিছোঁ চাবৰ কাৰণে। খুব দুৰ্ভাগ্যজনক, খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো। আমাৰ চিনাকি এজন কণ্ট্ৰাক্টৰ বৰণ্ডা বসুমতাৰী, তেখেতে মালচিং ৰোড টু আউডাং বজাৰ যিটো ৰাস্তা, এই ৰাস্তাৰ নিৰ্মাণ কাৰ্য তেখেতে পাইছিলে আৰু তেখেতে কৰি আছিল। তেখেতৰে জোৱান আৰু কিছুমান লেবাৰ, তেওঁলোকে কামৰ কাৰণে কিছুমান সঁজুলি তাৰ ঘৰত ৰাখিছিল, ইয়াত আনিবলৈ গৈছিলে। 8টামান বজাতে এই ঘটনাটো হ'ল। এতিয়া আমি শুনিবলৈ পাইছোঁ ৰাস্তাত আহোঁতে এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীটো বাগৰি গৈছিলে। তাতে ক্ষুব্ধ হৈ পেলাই এই অঞ্চলৰ আমাৰ কিছুমান লোক, আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে, গাড়ী জ্বলাই দিলে আৰু এই 4জন যি গাড়ীত আছিল তেওঁলোকক খুব বেয়াকৈ মাৰিলে, প্ৰহাৰ কৰিলে, যাৰ ফলত এজনৰ মৃত্যু হৈ গ'ল আৰু এজনো খুব ক্ৰিটিকেল অৱস্থাত এতিয়া কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত আছে। ডক্টৰে জনাইছে আমাক খুব ক্ৰিটিকেল বুলি। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক যাতে তেখেতক বচাব পৰা যায়। তো যিটো ঘটনা হ'ব নালাগিছিল, যদিও এক্সিডেণ্ট হৈছিল, তথাপিও তেওঁলোকক যিহেতু ৰাইজে মানে কৰেক্ট কৰাৰ নিচিনা হ'ল বা তেওঁলোকে পলোৱা নাছিলে, গতিকে তেওঁলোকক মানে ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে, এই আউটপোষ্টত তেওঁলোকক মানে গোটাই দিব লাগিছিল পুলিচক। আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই তেওঁলোকক মাৰিলে, এজনৰ মৃত্যু হৈ গ'ল। আমি এতিয়া কিছুমান ভিডিঅ' দেখি আছোঁ, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল। এইবোৰ চালে খুব নিৰ্মমভাৱে তেওঁলোকক হত্যা কৰা হৈছে বুলি আমি ক'ব লাগিব। যেই নহওক, প্ৰশাসনক মই অনুৰোধ কৰিব বিচাৰিছোঁ, প্ৰশাসন যাতে কঠোৰ হয়, যিসকলে এই ঘটনাটো কৰিলে, এই ঘটনাত জড়িত আছে, তেওঁলোকক যাতে চিনাক্ত কৰে। ইতিমধ্যে বহুত পুলিচ গ'ল বুলি আমি গম পাইছোঁ। থানাৰ OCৰ লগতো মই কথা পাতি আছোঁ, যাতে পৰিস্থিতিটো যাতে শান্ত কৰায়, তাৰ কাৰণেও মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। ৰাতিৰ ঘটনা, বহু কথা এতিয়া বাগৰি পৰি আছে, গতিকে আইন শৃংখলা যাতে বিনষ্ট নহয়, তাৰ কাৰণে পুলিচ প্ৰশাসনক কঠোৰ হ'বলৈ মই আহ্বান জনাইছোঁ। হয়, তেখেতক মই ব্যক্তিগতভাৱে চিনি নাপালেও তেখেতৰ যিটো শহুৰ বা আমাৰ যিটো কণ্ট্ৰেক্টৰ বৰণ্ডা বসুমতাৰী, তেখেতক চিনি পাওঁ আৰু এই কামটো ময়েই দিয়া আছিলে, গতিকে কণ্ট্ৰাক্টৰক মই চিনি পাওঁ। গতিকে খুব দুখ লাগিল, এজন ভাল মানুহ এটা কামত, যিহেতু কালি আৰু কিছু অঞ্চলত কাম আছিল, সেইকাৰণে কিছুমান সঁজুলি আনিবলৈ গৈছিল বুলি আমাক বৰণ্ডা বসুমতাৰী ডাঙৰীয়াই আমাক জনাইছে। তেওঁৰ জয় আছিল। হয়, বৰণ্ডা বসুমতাৰী কণ্ট্ৰাক্টৰৰ জোৱাই। তেখেতে নিজৰ শহুৰেকক বিভিন্ন কামত সহায় কৰে। গতিকে কালিৰ যিটো ছাইড, বেলেগ বেলেগ ছাইডত থাকে কণ্ট্ৰাক্টৰবিলাকৰ, ইয়াৰ সঁজুলি আনিবলৈ, কিছুমান সঁজুলি আনিবলৈ গৈছিল বুলি আমাক তেখেতে অৱগত কৰিছে। এক্সিডেণ্ট এটা হৈছে বুলি আমি গম পাইছোঁ। আমি IC কাৰিগাঁৱৰ আমি সকলো আমি ইয়াতে আহি পাইছোঁ। এক্সিডেণ্ট এটা হোৱা দেখিছোঁ। এতিয়া যিখিনি ইনজিয়ৰ্ড আছে তেওঁলোকক আমি ইমিডিয়েটলি কোকৰাঝাৰ মেডিকেল কলেজ পঠাই দিছোঁ। এতিয়া তদন্ত চলি আছে, পিছত আপোনালোকক সবিশেষ জনাম।
চিঙুৰিছে মানে খেদাইছে এইটো খালি মাতটো শুনিছো আকৌ এইটো কয় কাৰেগাঁও মালচিং ৰোড গৌৰীনগৰ গৌৰীনগৰ এইটো সদায় দিন সিহঁতে গেদাৰিং কৰি থাকে ইয়াতে মানে ৰাস্তাত বহাল এইফালে বহি থাকে এইফালে চাইডত এইটো চাওতাল মানুহবিলাক চব থাকে আদিবাসী মানুহ ইয়াতে সদায় দিন ওচৰত আছে এইটো গৌৰীনগৰ বুলি কয় এটাতো এইটো কাৰেগাঁও বুলি কয় জাগাটো এইটো এনেকুৱা সিহঁতে গেদাৰিং কৰি থাকে সিহঁতে মানে চুপাৰ বিৰতে আহিছে মানুহ বোলে মানে গুৰু চুৰ কৰে কিবা কিবি কৰে কৰি কিনি সিহঁতক এনেকা শুনা পাইছে আৰু কি এনেকাই শুনিছো আৰু কি এতিয়াও এনেকা শুনি আছে মানুহতো পাইছে মানুহতো জাগাতে মানে স্পটেড হৈছে বুলি শুনা পাইছে আৰু কি এতিয়া লৈ গৈছে বোলে এজন সিহঁতে 3জন মান আছে বুলি শুনা পাইছে কোন মানুহ আছিল এইটো সিহঁতে বড়ো মানুহ চব বড়ো মানুহ কিবা গুৰু চুৰি কৰাৰ গুৰু চুৰু পাইছে নেকি নাই পোৱা এইবিলাকতো আমি নাজানো এইবিলাক মানে পুৰুগুণ নেপায় এইবিলাকতো একো প্ৰুফ নাই নাই কেনেকে গুৰু চুৰ হ'ব পাৰে নাই সিহঁতে মানে এনেকা বনালি কিবা কামৰ কাৰণে এইটো বনাই দিলে সিহঁতে এনেকৈ বাহানা সন্দেহক মানে সিহঁতে কিবা কৰি দিলে এই কেইজন ল'ৰাবিলাক ইয়াতে কিয় আহিছিল এটা ল'ৰা কেইটাতো নাজানে সিহঁতে ক'ত পৰা আহিছে ক'ত পৰা কি কৰিলে লৈ আছে আমি শুনিও আছিলো তো লৈ আছে দি আছে তেতিয়া আমিও ভাত খাই আছিলি তেতিয়া শুনা পাইছে মানে কেইটা খেতি শুনিলো সেইটোৱে আৰু আপোনাৰ ঘৰ ইয়াতে আমাৰ ঘৰৰ ইফালে মুন লাইটত ইফালে পিছফালে ঠিক আছে Risolei garis risolra. বুলি আমি গম পাইছোঁ জানিব পৰা মতে এই স্কুলটো জাৰি কৰাত ইয়াতে স্থানীয় ব্যক্তিয়ে আমাক অৱৰ্পণটি জনোৱা মতে ইয়াত গুৰু চোৰ আহিছিল বুলি ইয়াত সন্দেহ কৰি পেলাই ইয়াত গাড়ীখন ৰখাই পেলাই এনেকৈ ইয়াত গাড়ী কৰাত 4জন মানুহ আছিল গম পাইছে আৰু এই 4জনৰ ভিতৰত এজনক ইতিমধ্যে সংগঠিত অৱস্থাত আৰু যদি মেডিকেল কলেজত লৈ যোৱা হৈছে আমি জানিব মতে ডক্টৰ ঠিকান কৰা নাই কিন্তু আমি জানিব মতে এজনৰ মৃত্যু হৈছে বুলি আৰু এজন গুৰুত্ব অৱশ্যে ইয়াত এখন স্কৰ্পিঅ' গাড়ী বা এখন বাহন ইয়াত বহি থকা অৱস্থা আমি দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে ইয়াত যিটো ফায়াৰ ব্ৰিগেড আহি পেলাই নমাবৰ কাৰণে চেষ্টা কৰা যে ইয়াত হেৰি কৰিবলৈ সক্ষম হৈছে Ufundi. Kali nomor 5 ini. Karena bergali, iya. Karena nomor kumbang, yes, mama bilang namanya.